নমস্কাৰ বন্ধু-বান্ধৱীসকল আৰু মই ৰাতিপুৱাই গা পা ধুই ল'লোঁ। আজি হেনো সৰস্বতী পূজা আৰু এয়া মই ৰাতিপুৱাই পঢ়া টেবুল একদম চফা কৰি পেলাই এয়া সৰস্বতী আইৰ ওচৰত ধূপ চাকি দি পেলাই মই প্ৰাৰ্থনা কৰিছোঁ। এয়া মই ফুল দি দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যে মোক আৰু অকণ পঢ়াত ভাল কৰি দিয়ে। আৰু এতিয়া এয়া প্ৰাৰ্থনা কৰি পেলাই অকণমান দেৰি পিছত মই স্কুল যাম। এয়া চাওকচোন, ফাইনেলি মই ৰেডি হৈ গ'লোঁ। আৰু এইযোৰ আকৌ মোৰ ভাগৰ মাহঁতে বহুত কষ্টৰে বনাই দিছে ৰাতিৰ ভিতৰতে, সেইবাবে পিন্ধিও ভাল লাগিছে। আৰু এয়া স্কুল পাই গ'লোহি আৰু এতিয়া ধূপ দিবলৈ এতিয়া ৰৈ আছোঁ আৰু এয়া চাওকচোন, মোৰ ধুনীয়া লাগিছে নে বেয়া লাগিছে কমেণ্টত জনাব ফ্ৰেণ্ডছ। আৰু ইমান মানুহ একদম ভিৰ হৈ আছে চাওকচোন আমাৰ স্কুলত। এয়া মই পাই গ'লোহি আমাৰ মমা ককাৰ ঘৰত, মানে মোৰ ভাগৰ পপাৰ ভাগৰ মমায়েকৰ ঘৰত। আৰু এয়া গোটেই সোপা আমাৰ মমা ককায়ে সজাই মেলি দিছে আৰু ইমান ধুনীয়া লাগিছে ফ্ৰেণ্ডছ চাওকচোন। আৰু মই ইয়াত দুটামান ৰিলছো বনাই ল'লোঁ আৰু ফটোও মাৰি ল'লোঁ, কাৰণ চাওকচোন ইমান ধুনীয়া চেলফি পইণ্ট আছে। এয়া আমাৰ বাহঁতে নাচি আছে চাওকচোন, কেনেকুৱা ধুনীয়া লাগিছে নাচটো ন। আৰু ময়ো লাহে লাহে ঘৰ মূৰা হ'লোঁ, কাৰণ কাইলৈ মোৰ ভাগৰ ক্লাছ টেষ্টো আছে আৰু পৰীক্ষাও আহি আছে। আৰু এতিয়া তেনেহ'লে যাওঁ। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন, যাবলৈকে মন কৰা নাই। আজি মই থাকি দিওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু আকৌ মোৰ ভাগৰ পৰীক্ষা পাইছেহি, সেইবাবে মায়ে থাকিবলৈ দিয়া নাই আৰু ময়ো নাথাকোঁ, কাৰণ পৰীক্ষা পাইছেহি নহয়। তেনেহ'লে মোৰ ভাগৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত প্লিজ জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই ফ্ৰেণ্ডছ, এটা ব্লগত আকৌ লগ পাম।